এইটো যোৱা 11 তাৰিখৰ ঘটনা। আজি 21 তাৰিখ। আজি যোৱা 11 তাৰিখত পুলিচ আহি ফোন মাৰিছিল, মানুহ আছে আমাৰ ইয়াতে, মানুহখন লৈ আহক, কেম্পত মিটিং আছে। কেম্পত গেলে 144 দ্বাৰা আহিল, গুলিৰ অৰ্ডাৰ আছে তাতে। মানুহবিলাক আতংক হৈ আছে, কেম্পত কেনেকৈ যাম এনেকৈ ভাবি তাত লাষ্টত যেতিয়া মানুহখিনি নাযায় কেম্পত, তেতিয়া পুলিচ আহিছে। পুলিচ আহি ঘৰে ঘৰে সোমাই মানুহ মাতি লৈ গৈছে। তাতে আমাৰ SP ছাৰ আহিছে, আমাৰ MLA আহিছে, আমাৰ SDC আহিছে, মণ্ডল আহিছে, তাতে মিটিং আছে, তাতে যাব লাগে। তাৰপিছত গেল, মাতি লৈ গেল পুলিচ আহি। মাতি লৈ যোৱাৰ পিছত এটা তিৰপল মাটিত পাতি দিছে, তিৰপল। তাতে বহ গোটেই। তাতে আমি গৈছিলোঁ, বহাৰ আগত সকলোৱে মোবাইল অফ কৰ। মোবাইল আমি অফ কৰিছোঁ, কৰিব লাগে বাধ্যতাবোৰ। কেম্পত গৈছোঁ, ভয় আছে আমাৰ, মোবাইল চব আমি অফ কৰিছোঁ। মোবাইল অফ কৰাৰ পিছত আমাক ক'লে, আমাক 2 দিন টাইম দিলে, ইয়াৰ পৰা গুচি যাব লাগে। আমি কৈছোঁ আমি কেনেকৈ আহিম, আমাৰ তো মাটি জাগা দিব লাগিব, আমাক নোটিছ দিয়া নাই, একো দিয়া নাই, আমি কেনেকৈ আহিম। তাৰপিছত ক'লে 2 দিন টাইম দিছোঁ, 2 দিনৰ ভিতৰত ক'ত যাবি যাব লাগে, প্ৰকল্পৰ মাটি খালী কৰিব লাগে। আৰু আমাৰ শিৱসাগৰৰ বিধায়ক MLA ক'লে আপোনালোকক ভোট নালাগে, আপোনালোকে গুচি যাওক। কোনে কৈছে এইটো? আমাৰ MLA কৈছে, আমাৰ শিৱসাগৰৰ MLA পৰমানন্দ ৰাজবংশী। তাৰপিছত SP ক'লে ক'ত যাবি 2 দিনৰ ভিতৰত মাটি খালী কৰিব লাগে। য'ত আমাক মাটি দেখাই দিছে তাতে 12 ফুটকৈ পানী হয়। আমি কৈছোঁ আমি তাত কেনেকৈ যাম। আচ্ছা, SP কোৱাৰ আগত আমাক ইয়াৰ পৰা যাবলৈ দিছে, মানে SP ভাবুকি দিছে, ভাবুকি দিছে, ইয়াৰ পৰা যাব লাগে। আৰু যদি এইবোৰ কথা যদি কোনোবাই প্ৰকাশ কৰে তেনেহ'লে এৰেষ্ট কৰি লৈ যাম, এই বুলি ভাবুকি দিছে। কোনে? SP কৈছে, সুশান্ত শৰ্মা কৈছে। আমি এটা যিবোৰ মিটিঙৰ কথা আলোচনা হ'ল, এইবোৰ কথা যদি কোনোবাই বিৰাজ কৰে তেনেহ'লে এৰেষ্ট কৰিম আমি। ইভেকশ্যন আৰম্ভ হ'ল, ঘৰে ঘৰে পুলিচ সোমাই ইভেকশ্যন কৰি আছে। যদি ঘৰ নখলে তাক এৰেষ্ট কৰি লৈ যাব। এইটো ঘৰৰ মানুহ এইটো ঘৰত আহিব নহয়, ক্ষতিপূৰণভাৱে নাহে। ইয়াতে কোনোবা আহিব নেকি, মাটি বাৰী এৰি আহিব নেকি? নাহে। মানুহে বাধ্যত পৰি আহি আছে, পুলিচে বাধ্যত পেলাইছে ঘৰ বাৰী ভাঙিবলৈ। মানুহে বিপদত পৰি আহি আছে, যদি নাহে এৰেষ্ট কৰি লৈ যাব। ঐ ঘৰখন কিয় খোলা নাই, কিমান দিন কৈ আছো ঘৰ খোলা নাই, ঘৰ খোল, আজি দিনৰ ভিতৰত ঘৰ খুলিব লাগিব, নহ'লে এতিয়াই খোল, যদি নখলে এতিয়াই এৰেষ্ট কৰি লৈ যাম। কোনে ভাবুকি দিয়ে নাকি? OC আহে, বহুত পুলিচ প্ৰশাসন আহে, আৰ্মি প্ৰশাসনে, ফৌজ আহি থাকে, 20 জন 30 জন 15 জন এটা ঘৰত সোমাই। পুলিচ প্ৰশাসন আহে, আৰ্মি আহে, ফৌজ আহে, আৰু হাফ পেণ্ট পিন্ধি RSS নেকি কিহৰ প্ৰকল্পৰ মানুহ আমি চিনি নাপাওঁ, এইগিলা মানুহ আহে লগত। মানে হাফ পেণ্ট পিন্ধা মানুহ লগত থাকে? হাফ পেণ্ট পিন্ধা মানুহ লগত আহে। কিবা যদি ঘৰত এটা ঘৰত যদি মানুহ নাই, কাম কৰিব গৈছে, য'ত গুৱাহাটীত গৈছে বা খেতিত গৈছে বহুত দূৰত, যদি ঘৰত মানুহ নাপালে ঘৰ চোৱাৰ পৰা লাট মাৰে পুলিচ প্ৰশাসনে। ঘৰ খুলবাই লাগিব, ক'ত গৈছে এইবিলাক মানুহ, আমাৰ লগত হেৰি কৰি থাকে, সদায় আমি ঘূৰি আছো, কিয় ঘৰ নখলে। আপোনাক কি কৈছিল সিহঁতে আহি? ঘৰ খুলিব লাগে, ঘৰ নখলিলে বিপদ হ'ব, লৈ যাম উঠাই এৰেষ্ট কৰি, এইবুলি কৈ থাকে। আৰু আমাক ভিডিঅ' কৰিব নিদে নহয়। আমি যদি মোবাইল লৈ যাওঁ, তাক মোবাইল কাঢ়ি লৈ যা, আৰু সিহঁতে ভিডিঅ' কৰি মিছা প্ৰচাৰ কৰি আছে। সুধি চাওক পাব্লিক আছে আমাৰ পিছত। আচ্ছা, সিহঁতে ভিডিঅ' কৰি কেনে কি কৈ থাকে? ভিডিঅ'ত কিবা কৈ থাকে নেকি নিজে নিজে? আমাক ওচৰত যাবাই নিদিয়ে, য'ত ভিডিঅ' কৰে, তাত পুলিচ প্ৰশাসন বহুত থাকে, বহুত চিভিলৰ RSS চলি থাকে, প্ৰকল্পৰ ল'ৰা ছোৱালী থাকে, তাতে বহুত মানুহ থাকে, তাতে আমাক যাবই নিদিয়ে। আমি কেনেকৈ যাম, দূৰৰ পৰা আমাক খেদি থাকে, ক'ত সেইফালে যা। আমাৰ ঘৰত আমি ঘৰ ভাঙাই নাই, তথাপিও আমাক এনেকৈ অত্যাচাৰ কৰি আছে আমাক। কিন্তু সিহঁতে ভিডিঅ' কৰে, আমাক ভিডিঅ' কৰি নিদিয়ে, আমাক মোবাইল চল কাঢ়ি লৈ যায় আমাৰ পৰা। আৰু এটা ঘটনা আছে, আমাৰ ঘৰৰ ওচৰতে এটা গুণ্ডি দোকান আছে, গুণ্ডি দোকানত পেট্ৰল বেচে, বাইকৰ বেচে, চব বেচে, সৰু দোকান এটা। তাতে মানুহ ঘৰত নাছিল, দোকান চোকান ভাঙি পুলিচে একদম সৰু বাচ্চা আছিল, দোকান চোকান ভাঙাৰ পিছত পেট্ৰল ওলাইছে। তাৰপিছত ক'লে যে কেছ হৈছে তহঁতৰ দুটাৰ নামে। কিয় এই ঘৰৰ পৰা পেট্ৰল ওলাইছে, কিয় পেট্ৰল ওলা, এইবুলি কৈ তাৰ পিছদিনা আকৌ পুলিচ আহিছে 10টা। পুলিচ আহি ডাইৰেক্ট সেইটো ঘৰত সোমোৱাৰ পিছত মানুহ ক'ত গৈছে, তেতিয়া আমি উপস্থিত আছিলোঁ তাতে। আমি ক'লো ঘৰত নাই,
ক'ত গেছে তোৰ কি লাগে আমাৰ এখন আগে ঘৰৰ আলহী হয় ঘৰৰ ওচৰত থাকে ক'ত গেছে ইফালে গেছে বজাৰত গেছে কিয় খোলা নাই আমি ধৰব আহিছোঁ এৰেষ্ট কৰিব আহিছোঁ পেট্ৰল ওলাইছে কাজিয়া আমাৰ লগত কাজিয়া লাগছিল কালি সেইকাৰণে আমি আহিছোঁ এৰেষ্ট কৰিব আমি তাৰপিছত আমি ক'লো নাই এৰেষ্ট নকৰিব তাৰ এটা উপায় আছে যদি ঘৰ ভাঙে তেনেহ'লে এৰেষ্ট নকৰোঁ আৰু যদি ঘৰ ভাঙে কাজিয়া কৰাটো হয় নেকি কাজিয়া একো নহয় একদম মিছা কথা তাৰমানে ইহঁতে মানে ঘৰ চৰ ভাঙি দোকান ঘৰ ভাঙি একদম নন্দ কৰি দিছে পুলিচে ইহঁতে গুণ্ডামি কৰি থাকে আমাৰ লগত আমিতো ভিডিঅ' কৰিব নোৱাৰি আমাৰ পৰা মোবাইল কাঢ়ি লয় তাৰপিছত সেই ল'ৰাজন আহিল নে হা ল'ৰাজন আহিল নে তাৰপিছত নাহে সেই ল'ৰাজন একদম ৰাতে আহিছে সেইটো কৰে ভয়ত মানে বহুত পুলিচ আহি থাকে 10টা 20টা 30টা লৈকে এটা ঘৰত পুলিচ সোমায় ভয়ত নাহে মানুহ হাফিৰ মিনিটৰ মানুহ আহে লগত আহে